সদন ৰেঙনি মইনা পাৰিজাতৰ উদ্যোগত আয়োজন কৰা শিল্পী দিৱস আৰু এই মইনা পাৰিজাতৰ ৭ম বাৰ্ষিক অধিৱেশনৰ মুকলি সভাৰ অধ্যক্ষা তথা সভানেত্ৰী মহোদয়া, এই সভাত উপস্থিত থকা স্মৃতিতৰ্পক, পতাকা উত্তোলক, উদ্বোধক আৰু বিশিষ্ট অতিথি হিচাপে ভিন্ন পদবীত উপবিষ্ট মইনা বন্ধুসকল আৰু মোৰ নমস্য ব্যক্তিসকল, এই পবিত্ৰ স্থানত উপস্থিত থকা মোৰ আদিগুৰু সদৃশ পিতৃ মাতৃসকল, ৰেঙনি মইনা পাৰিজাতৰ মাননীয় সভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকল আৰু মইনা বন্ধুসকল, জয় জয়তে মই আপোনালোক সকলোকে ভোগালী বিহুৰ উল্লেখ জনোৱাৰ লগতে দেৰিকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিতে মই আপোনালোকক মোৰ পৰিচয়টো দিব খুজিছোঁ। মোৰ নাম শ্ৰী প্ৰজ্ঞা প্ৰিয়দৰ্শিনী বৰা। মই পিছলা নেশ্যনেল একাডেমীৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী তথা লোকৰঞ্জন মইনা পাৰিজাতৰ মইনা। আজি আমাক এই সভালৈ নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰি আনিছে যদিও আমাৰ ওপৰত কোনো নিৰ্দিষ্ট বিষয় ধাৰ্য কৰি দিয়া হোৱা নাই। সেয়েহে আজি আমি আপোনালোকৰ সন্মুখত আমাৰ সীমিত জ্ঞানেৰে মইনা পাৰিজাত আৰু শিল্পী দিৱসৰ বিষয়ে কিছু মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ওলাইছোঁ। মইনা পাৰিজাত হৈছে পৃথিৱীৰ একমাত্ৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী অনুষ্ঠান, যাৰ জৰিয়তে আমাৰ দৰে শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক আদি সকলো দিশৰ বিকাশ সম্ভৱ হয়। মইনা পাৰিজাতৰ পৰা আমাৰ দৰে শিশুসকলে পূৰ্ণাংগ ৰূপ পাবৰ কাৰণে যি শিক্ষা লাভ কৰে, মই ভাবোঁ আজিকালি বিদ্যালয়সমূহতো সেই শিক্ষা লাভ কৰিবলৈ সক্ষম নহয়। কাৰণ অতি সম্প্ৰতি আমাৰ বিদ্যালয়সমূহত নম্বৰৰ পাছত দৌৰাৰ এক প্ৰতিযোগিতামূলক পৰিৱেশ গঢ়ি তোলা হৈছে, যি আমাক দিনক দিনে পংগুহে কৰি তুলিছে বুলি মই অনুভৱ কৰোঁ। মইনা পাৰিজাতে আমাৰ দৰে শিশুসকলৰ বাবে এনে এক ভেটি গঢ়ি তোলে, যাৰ জৰিয়তে আমি আমাৰ এক সুন্দৰ জীৱনৰ গতিপথ নিশ্চিত কৰিব পাৰোঁ। আমি আমাৰ মা দেউতাৰ মুখত এনে বহুতো সুপ্ৰতিষ্ঠিত ব্যক্তিৰ নাম শুনিছোঁ, যি মইনা পাৰিজাতৰ প্ৰাক্তন মইনা। এই চেগতে মই এই মহান অনুষ্ঠানৰ প্ৰতিকৃতস্বৰূপ ককা মহাদেৱ শৰ্মা আৰু আইতা নলিনীবালা দেৱীকে আদি কৰি মোৰ জ্ঞাত অজ্ঞাত সকলো মহান মনীষীলৈ মোৰ সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ। আমি বৰ্তমান ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে হওক বা অন্যান্য কাৰণৰ বাবেই হওক, আমি আমাৰ মইনা পাৰিজাতসমূহৰ পৰা যিখিনি পাব লাগিছিল বা যিমানখিনি পাব লাগিছিল সিমানখিনি পাবলৈ সম্ভৱ বা সক্ষম হোৱা নাই বুলিহে মই অনুভৱ কৰোঁ। তথাপিও মই এই কথা স্বীকাৰ কৰিবই লাগিব, আজি যে মই আপোনালোকৰ সন্মুখত এনেদৰে মনৰ ভাৱ প্ৰকাশ কৰাৰ সাহসকণ পাইছোঁ, সেইকণ কেৱল সম্ভৱ হৈছে এই মইনা পাৰিজাতৰ বাবে। এই মইনা পাৰিজাতে আমাৰ দৰে শিশুসকলৰ বাবে আগবঢ়োৱা অৱদানৰ কথা কৈ শেষ কৰাটো একেবাৰে অসম্ভৱ কথা। এই মহান অনুষ্ঠানটি স্বকীয় মহিমাৰে যুগ যুগ ধৰি জ্বলি থাকিব। শিল্পীময় তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ নিজ নিজ গৰিমাৰে পৃথিৱীখনক সুন্দৰ ৰূপত সজাই তোলে শিল্পীসকলে। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া সাহিত্য, সংস্কৃতি তথা সমাজৰ গুৰি ধৰোঁতা। তেখেতে আচলতে কৰা নাছিল কি? থলুৱা গীত মাতত ভেটি কৰি গীত ৰচনাৰ পৰা আৰম্ভ কৰি কবিতা, নাটক আদি সমস্ত সাংস্কৃতিক উপাদানেৰে অসমীয়া সংস্কৃতিৰ পথাৰখন আৰু অধিক মজবুত কৰি তুলিছিল। জয়মতী বোলছবি নিৰ্মাণ কৰি তেখেতে অসমীয়া বোলছবি জগতৰ ভেটি স্থাপন কৰিছিল। আমাৰ দৰে কণ কণ শিশুসকলৰ মনৰ কণ কণ অনুভৱবোৰৰ পৰা আৰম্ভ কৰি জাতীয় চেতনাৰ তীব্ৰ জাগৰণলৈকে সমস্ত বিষয়ে তেখেতৰ গীত, কবিতাৰ নাটকসমূহত ঠাই পাইছিল। এনে এজন মহান মনীষীৰ কথা কৈ আমাৰ অলপীয়া জ্ঞানে কেতিয়াও শেষ কৰিব পৰা নাযায়। আচলতে জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, শংকৰ মাধৱ তথা ভূপেন হাজৰিকাৰ দৰে ব্যক্তিসকলৰ অমৰ সৃষ্টিয়ে আজি অসমক বিশ্ব দৰবাৰত জিলিকাই তুলিছে। তেখেতসকল অতীততেই প্ৰজ্ঞা আৰু কলাৰ কৰ্ষণেৰে উজ্জ্বলি আছিল। বৰ্তমান যান্ত্ৰিকতাৰ যুগতো তেখেতসকলৰ সেই অমৰ সৃষ্টি অতুলনীয় আৰু অদ্বিতীয় হৈ ৰৈছে, আৰু ভৱিষ্যতেও তেওঁলোক আৰু তেখেতসকলৰ অমৰ সৃষ্টি নজহা নপমা হীৰাৰ দৰে উজ্জ্বলি থাকিব। তেখেতসকলৰ এই অমৰ সৃষ্টি আৰু তেখেতসকলক
হিন্দেৰি নোহোৱাকৈ অক্ষুণ্ণ ৰখাটো আমাৰ দায়িত্ব আৰু প্ৰধান কৰ্তব্য। মই আমাৰ বক্তব্যৰ পূৰ্বতে উল্লেখ কৰিছোঁ যে ক'ভিড সৃষ্ট পৰিৱেশে আমি আমাৰ মইনা পাৰিজাতসমূহৰ পৰা যিখিনি পাব লাগিছিল বা যিমানখিনি পাব লাগিছিল তাৰ পৰা পোৱাটো সম্ভৱ হৈ উঠা নাই। আমি আচলতে ক'ভিড সৃষ্ট পৰিস্থিতিৰ লগত খাপ খাবলৈ গৈ আমাৰ জীৱন যাত্ৰাকে সলনি কৰি দিছোঁ। দীৰ্ঘদিনৰ বাবে হৈ যোৱা দুটাকৈ লকডাউন আৰু বৰ্তমানেও চলি থকা নিম্ন প্ৰাথমিক শ্ৰেণীৰ বন্ধৰ কাৰ্যসূচীয়ে আমাৰ দৰে শিশুসকলৰ শৈক্ষিক আৰু বিদ্যাৰ্থিক দিশটোত সঁচাকৈ পাছ পেলাই দিছে। আমাৰ বিশেষকৈ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱন আৰম্ভ হয় বিদ্যালয়ৰ মাধ্যমেৰে আৰু বৰ্তমান বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত আমাৰ বিদ্যাৰ্থীৰ শৈক্ষিক বৌদ্ধিক আৰু বিভিন্ন দিশত বৰ বেয়া প্ৰভাৱ পৰিছে বুলি মই অনুভৱ কৰিছোঁ। আমাৰ বৰ্তমান অনলাইন পাঠদানসমূহ হৈ আছে যদিও সেই ব্যৱস্থা সম্পূৰ্ণ ফলপ্ৰসূ হৈছে বুলি মোৰ মনে নধৰে। কাৰণ আমি এই পৰিৱেশৰ লগত শৰীৰৰ পৰা অভ্যস্ত নহয়। মই এটা কথা ব্যক্তিগতভাৱে ক'ব খোজোঁ, যেতিয়া মই মোৰ অনলাইন ক্লাছসমূহৰ বাবে মোৰ মা বা দেউতাৰ মোবাইল ব্যৱহাৰ কৰোঁ, তেতিয়া মই ক্লাছ হৈ যোৱাৰ বহু সময়ৰ পাছতো মোবাইলটো কেৱল মোৰ মনোৰঞ্জনৰ বাবেহে ব্যৱহাৰ কৰোঁ। এই কথা মই দূষণীয় বুলি জানো যদিও আজি পৰ্যন্ত মই এই বদ অভ্যাস সম্পূৰ্ণৰূপে এৰি দিব পৰা নাই। তথাপিও যিহেতু স্বাস্থ্যই আমাৰ পৰম ধন, সেয়েহে আমি চৰকাৰে দিয়া সমূহ বিধি বিধান মানি চলিবই লাগিব। কিন্তু এই দুৰ্যোগপূৰ্ণ সময়তো আমি আমাৰ সময়বোৰ কটাবৰ বাবে এটা ভাল ব্যৱস্থা হাতত ল'ব পাৰোঁ, সেইটো হৈছে কিতাপ পঢ়া। মই এটা কথা খুব আনন্দৰে প্ৰকাশ কৰিব খোজোঁ যে মই যোৱা লকডাউনত মৃণাল কলিতাদেৱৰ বকুল ফুলে ধৰা নামৰ কিতাপখন পঢ়িছিলোঁ, যিখন কিতাপে 2021 বৰ্ষৰ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰে। মই ভাবোঁ 2021 বৰ্ষৰ শেষৰ দিন চোৱা আৰু 2022 বৰ্ষৰ আৰম্ভণিৰ সময়ছোৱা আমাৰ বাবে অতি সুখৰ কেইটামান খবৰ আছে। আমাৰ খেল জগতৰ বাবেই হওক বা সাহিত্য জগতৰ বাবেই হওক। আমি জানো আমাৰ ভাৰতৰ সৰ্বোচ্চ সাহিত্যত দিয়া সৰ্বোচ্চ অসামৰিক বঁটা হৈছে জ্ঞানপীঠ বঁটা। এই বৰ্ষত সম্পূৰ্ণ 21 বছৰ পাছত এই বঁটা লাভ কৰে কবি সাহিত্যিক নীলমণি ফুকন ডাঙৰীয়াই। লগতে সাহিত্য একাডেমী বঁটা লাভ কৰে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে আৰু সাহিত্য একাডেমীৰ যুৱ বঁটা লাভ কৰে অভিজিত বৰাই। আৰু এটা খেল জগতৰ বাবে সুখবৰ, সম্পূৰ্ণ 125 বছৰ পাছত লাভলীনা বৰগোহাঁয়ে বক্সিং শিতানত অসমৰ হৈ অলিম্পিকত প্ৰথমটো মেডেল পায়। যিহেতু আমাৰ জীৱনলৈ সুখো আহিব সমস্যাও আহিব আৰু যি সমস্যা আহে সেই সমস্যা দূৰ কৰাৰ উপায় কেৱল মানুহৰ ওচৰতে থাকে। আৰু মই আশা কৰিছোঁ এই দুৰ্যোগপূৰ্ণ সময়ৰ সোনকালে অন্ত পৰক, আমি একেলগে যাতে আওৰাব পাৰোঁ। আকৌ নতুন প্ৰভাত হ'ব, কাল ৰাতি নেথাকিব, নিউ নিউ কৰা ফেচাৰ চিঞৰ কৰিব। সদৌ শেষত এই মহান অনুষ্ঠানটিৰ সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা ভক্তি আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাক এই সুযোগকণ দিয়াৰ বাবে। শেষত আজি মহান শিল্পীজনক তেখেতৰ গীতেৰে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। লুই তৰা কাষত তৰাৰ তৰাৱলী, লুই তৰা কাষত তৰাৰ তৰাৱলী, পাৰদি পাৱলী তেজৰে মোৰ, পাৰদি পাৱলী তেজৰে মোৰ, পাৰদি পাৱলী তেজৰে মোৰ, লুই তৰা কাষত তৰাৰ তৰাৱলী। ধন্যবাদ। যদিও সদৌ মইনা পাৰিজাত, যদিও নামনি লখিমপুৰ জিলা মইনা পাৰিজাত, যদিও ৰেঙনি মইনা পাৰিজাত, যদিও লোকৰঞ্জন মইনা পাৰিজাত। ধন্যবাদ।